তাই পথাৰৰ পৰা আহিছে, পথাৰ আহি মোক খং কৰি আছে, পানী তুলি দিয়া নাই। এইজনী চাহ কেনে কিবা সিহঁতক শুই আছে। এইজনী হাই বুলি কৈ দিয়া আকৌ, হাই নকয় চা, মোক বেয়া পাই আছে। কি বেয়া পাই আছে মোক? ভালেই ভিডিঅ'ত কি খবৰ সকলোৰে ভালে নিশ্চয়। ভগৱান পূজা নতুন চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই ভিডিঅ'টোত আজি কোনো ব্লগ ভিডিঅ' নহয়, মই জাষ্ট আমাৰ ঘৰখন আপোনালোকক দেখুৱাম। আপোনালোকে স্কিপ নকৰা ভিডিঅ'টো চাব প্লিজ। লাইকছ কৰিব, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। গাইছ, আমাৰ ঘৰৰ পদূলি মুখ চাওক, ইফালে ৰেলখনো দেখি থাকি, ইফালে আমাৰ নেমু বাৰী আপোনালোকক দেখুৱাইছোঁ। চাওক কেনেদৰে লাগি আছে, নেমু খাওঁতা নাই। ইফালে ফাইনেলি আমাৰ নতুন ঘৰখন আধা হৈ গ'ল, কিন্তু এতিয়াও বহুত বাকী আছে। গাইছ, এয়া চাওক আমাৰ ঘৰখন বনাই আছে, বনাই হোৱা নাই। আজি মিস্ত্ৰীও অহা নাই, কালি আহিছিলে, আজি বনোৱা নাই। এয়া ৰুম 4টা ঘৰ। আপোনালোকক আমাৰ ঘৰৰ ভিতৰখন আপোনালোকক দেখুৱাইছোঁ, চাই থাকক আপোনালোকক। এয়া আমাৰ ঘৰৰ ভিতৰখন চাওক, একেবাৰে অপৰিপাটি, কাপোৰবোৰ জাহা তাহা মেলি থৈ দিয়া আছে। ইফালে চাওক নতুন ঘৰ বনাই পোৱা নাই মানে সেইকাৰণে এনেকৈ থৈ দিয়া আছে। এয়া চাওক, এই টেবুলখনতে মই আলহীক বহাওঁ। ইফালে এখন চকী আছে, এইখনতে আলহী আহিলে বহোৱাওঁ ইয়াত। এইফালে মোৰ ভণ্টিয়ে টিভি চাই আছে, কাৰেণ্টটো গুচি গ'ল কাৰণে তাই বহি আছে। ইফালে চাই আমাৰ টিভিটো, এইফালে বস্তুবোৰ জাহা তাহা থৈ দিয়া আছে। এইফালে আহক আমাৰ ৰুমলৈ। আমাৰ ৰুমটো চাওক, কাপোৰবোৰ জাহা তাহা ক'ত পেলাই থৈ দিছে, একেবাৰে অৰণ্যগতে হৈ আছে। এয়া মোৰ ধুনু লাজ কৰিছে তাই ওলাবলৈ, মোক লাজ খং কৰি আছে মোক। এয়া আমাৰ ৰুমখন চাওক, একেবাৰে অপৰিপাটিকৈ থৈ দিয়া আছে বস্তুবোৰ। এইফালে চাওক কেনেকৈ পেলাই থৈ দিয়া আছে বস্তুবোৰ। নতুন ঘৰ বনাই নোহোৱাৰ বাবে এনেকৈ থ'ব লগা হৈছে। কেৰা খাইছে ছাৰ, আপোনাৰ খোৱা দেখাই আছে। এয়া চাওক আমাৰ মাক পথাৰৰ পৰা আহিছে, গৰমত এতিয়া গা ধুই ভাত খাইছে। এয়া চাৰিওফালে বহি আছে, টিভি চাবলৈ কাৰেণ্টটো নাই। আজি পথাৰলৈ আহিছোঁ। এয়া বোকা দিছে আজি। এই ভাইটি, গোটেইখিনি দিলি নেকি বোকা? হা, কিমান দিলে? ভোক লাগিছে নেকি? ভাত খালি নাই? এয়া ভাইটি চা, হাল বাই এতিয়া মোৰ ভাইটি। কি মছলা চা দেখুৱাই দিয়াচোন মোক অকণমান। অঁ, সেইটো বৰ বেলেগ বস্তু এটা, আপোনালোকে কমেণ্ট কৰিছেনে? এইটো কি বস্তু? এয়া চা, ইফালে ৰোৱনীয়ে ৰুই আছে, ইফালে চাওক আপোনালোকে দেখুৱাই দিছোঁ। সেইটো পথাৰত আহিছে যেতিয়া মই দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক পথাৰলৈ আহিছোঁ। এয়া আমি এতিয়া জুচ অকণ খাই লওঁ, জুচ আপোনালোকে দেখুৱাই দিছোঁ। জুচ এয়া চাওক, এয়া জুচ চাওক, এয়া জুচ আপোনালোকে কমেণ্ট কৰি জনাব কি বস্তু। খাই লওঁ এতিয়া আৰামত। গাইছ, মই এতিয়া গৈ আছোঁ পথাৰলৈ কঠীয়া তুলিবলৈ। এতিয়া আবেলি সময় 4টা বাজি পাৰ হ'ল। এতিয়া মই গৈ আছোঁ, ভিনদেউৱে মই। এতিয়া আমি এতিয়া ফাইনেলি পাই গ'লোহি কঠীয়াতলিত। এয়া বহা ওচৰতে অকণমান বহি লৈছোঁ, পথাৰৰ মাজত বহা বনাই থোৱা আছে। ইফালে ভিনদেউৱে বহি আছে, ইফালে আমাৰ কঠীয়া দেখুৱাই দিছোঁ। চাওক, ইফালে ইয়াত তুলিব লাগে কঠীয়া। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে।